Hello students, welcome back to my channel Raweducation. স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটা নতুন ভিডিঅলে। ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টোত মই লৈছো তোমালোকৰ মাজলৈ মেট্ৰিক পৰীক্ষা 2024 বৰ্ষত আহিবলগীয়া এখন ইম্পৰ্টেন্ট ইংৰাজী ৰচনা আৰু আজি বিষয়টো হৈছে ফ্লাড ইন আসাম। এখন খুব ইম্পৰ্টেন্ট হয় যে তোমালোকে ভালকে চাই লবা। এনেকুৱা ধৰণৰ ৰচনাবিলাক প্ৰায় ৰিপিট হোৱা দেখা যায় পৰীক্ষাত। সেয়েহে মই আজি ভিডিঅ'টোত তোমালোকৰ মাজলৈ এই ৰচনাখন লৈছো। আৰু যেহেতু মোৰ মাতটো অলপ আজি বেয়া হৈছে সো হেতু প্লিজ তোমালোকে অলপ ইগনোৰ কৰিবা। আশা কৰো তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা। গতিকে বলা আৰু পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। সো তোমালোকে দেখিছাই এছএন ফ্লাড ইন আসাম লিখা আছে। ইয়াৰ প্ৰথম যিখিনি আছে আৰম্ভণি ইন্ট্ৰোডাকচন। ইয়াৰ পইণ্টটো হ'ল ইন্ট্ৰোডাকচনত দিয়া আছে ফ্লাড হেজ বিকাম অলমোষ্ট এ ৰেগুলাৰ প্ৰবলেম ইন আসাম and some other parts of our country. It causes many problems for the people. The flood is a natural disaster. Assam is the worst victim of repeated floods every year. Etak baisu tar next point ole why flood occurs. Flood is caused by excessive flow rivers during the rainy season. Heavy rains in the mountains and hills also cause the flood. Etak baisu tar next point ole the next point hol its effect. The damage caused by flood is beyond estimation. For the flood, standing crops are destroyed, cattle die, properties are damaged or lost, and house collapse. The next point to hold relief measures. Some reliefs of food, clothes, funds, and for the shelter are made by the government and some social service or organizations. Etak baisu tar next point ole how the floods control. The only way in which floods is under control by erection of dams or embankments in the Brahmaputra Valley and the Barak Valley. The river valley projects are also some of the measures undertaken on a national scale to control the flood. ছাত্ৰ-ছাত্ৰীসকল এতিয়া আগবাঢ়িছো একেবাৰে লাষ্ট পইণ্টলৈ কনক্লুজন the natural calamities are not to be finished or removed totally but can be saved or controlled a little. So the government and the people themselves should cooperate on these regards. ইমানখিনি আছিল আজি ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইংৰাজী ৰচনাখন। এখন খুব ইম্পৰ্টেন্ট হয় এবাৰ অহাৰ সম্ভাৱনা আছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত। আশা কৰো তোমালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে অলপ হ'লেও যাতে হেল্প হয়। গতিকে তোমালোকে স্ক্ৰীনশ্বট নাইবা ডাউনলোডৰ জৰিয়তে এই এখন ৰাখি থবা। আৰু যদি কোনোবা ষ্টুডেণ্টে মোৰ চেনেলটো যে প্ৰথমবাৰৰ বাবে চাই আছা তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিবা যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে আৰু সোনকালে পাই যোৱা। গতিকে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।